নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলটোত আৰু এটা ডাঙৰ খবৰ এটা আহি গ'ল। অসমৰ কিশোৰ দাস আৰু আপোনালোকে হয়তো কিশোৰ দাসক সকলোৱে চিনি পায় আৰু আপোনালোকে সেই কথাটো গম পায় যে কিশোৰ দাস কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছে। আৰু যিসকলে গম পোৱা নাই এই কথাটো, তেওঁলোকক জনাবলৈ মই অতি দুখিত। অতি সঁচাকৈ দুখ লাগিছে যে ইমান ভাল এজন এক্টৰ কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈছে। অতি দুখেৰে আপোনালোকক এই কথাটো মই জনাব লগা হৈছে। আৰু আমাৰ অতি মৰমৰ ভাতৃ অৰ্থাৎ দাদাস্বৰূপ কিশোৰ দাসৰ মাত্ৰ 28 বছৰ বয়সতে আক্ৰান্ত হৈ হেল্থ চিটি হস্পিটেলত তেওঁ এতিয়া ভৰ্তি হৈ আছে আৰু চিকিৎসাৰ কাৰণে বহু অৰ্থৰ প্ৰয়োজন হৈছে। আৰু আপোনালোকক বিনম্ৰতাৰে অনুৰোধ জনাই ক'লোঁ যে যি পাৰে কোনোবাই সহায় কৰক। আৰু কিশোৰ দাসক বহুতে সহায় কৰিছে, আৰু যদিও আপোনালোকে কৰিব বিচাৰে এই তলৰ ওপৰত যে নম্বৰটো আছে সেই নম্বৰটোত ফোন মাৰি আপোনালোকে যোগাযোগ কৰক।